কোকৰাঝাৰত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ অন্বেষণ কাৰ্যসূচী। সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ নেতৃত্বত কোকৰাঝাৰত অন্বেষণ কাৰ্যসূচী। প্ৰবল বৰষুণকো নেওচি আৰম্ভ অন্বেষণ কাৰ্যসূচীৰ। নাথযোগী জনগোষ্ঠীক জনজাতিকৰণ, উপগ্ৰহীয় স্বায়ত্তশাসন, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত নাথযোগী জনগোষ্ঠীৰ প্ৰতিনিধিক অন্তৰ্ভুক্তিকৰণৰ দাবীত অন্বেষণ কাৰ্যসূচী। হাতে হাতে বেনাৰ, ফেস্টুন, প্লে কাৰ্ড লৈ আৰম্ভ অন্বেষণ কাৰ্যসূচীৰ। নিজ দাবীৰ সমৰ্থনত ধৰ্ণা। নাথযোগী ছাত্ৰ সন্থাৰ অৰ্ধশতাধিক কৰ্মী সমৰ্থকে ভাগ ল'লে অংশগ্ৰহণত। অন্নসন্থলীত সদৌ অসম নাথযোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথৰ ঘোষণা দাবী পূৰণ নোহোৱালৈকে ক্ষান্ত নহয় নাথযোগী জনগোষ্ঠী। নাথযোগী জনগোষ্ঠীক মাহিয়াৰ চকুৰে চাইছে চৰকাৰে। কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত কমেও 5খন আসন নাথযোগী জনগোষ্ঠীৰ বাবে সংৰক্ষণৰ দাবী। জনজাতিকৰণৰ অবিহনে ক্ষান্ত নহয় নাথযোগী। অন্বেষণৰ পিছতো চৰকাৰে গুৰুত্ব নিদিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ, অসম বন্ধৰ হুংকাৰ। বাৰে বাৰে প্ৰবঞ্চনা, প্ৰতাৰণা সহ্য কৰা নহ'ব। সৰ্বদিশতে বঞ্চিত, শোষিত, অৱহেলিত জনগোষ্ঠীটোৰ উন্নয়নত চৰকাৰে গুৰুত্ব দিয়া নাই। আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই 72 ঘণ্টীয়া অন্বেষণ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিশেষকৈ অসম চৰকাৰখনে আমাৰ এই জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰিলে। যোৱা কেবিনেট বৈঠক যিখন ধেমাজিত অনুষ্ঠিত হ'ল, তাৰ আগে আগে আমি বাৰম্বাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছিলোঁ যে নাথযোগী জনগোষ্ঠীৰ যিটো প্ৰধান দাবী যে নাথযোগী ছেটেলাইট এখন কাউন্সিল লাগে সমগ্ৰ অসমত, সেই কাউন্সিলখন অতি শীঘ্ৰে দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু অসম চৰকাৰে আমাৰ এই জনগোষ্ঠীটোৰ কোনো এটা কথাও তেওঁলোকে নুশুনিলে আৰু তেওঁলোকে বৰঞ্চ যোৱা 26 তাৰিখে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদসমূহ তেওঁলোকে শপত গ্ৰহণ কৰিলে। কিন্তু সেই অঞ্চলত বসবাস কৰা নাথযোগীসকলৰ ভৱিষ্যত কি হ'ব সেই কথাটো তেওঁলোকে কিন্তু চিন্তা চৰ্চা নকৰিলে। গতিকে আমি প্ৰধানকৈ আজি দাবী উত্থাপন কৰিছোঁ যে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ যিখন অন্তৰ্বৰ্তীকালীন পৰিষদ আছে, এই পৰিষদখনত নাথযোগী জনগোষ্ঠীৰ প্ৰতিনিধি তেওঁলোকে অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক আৰু নাথযোগীসকলৰ যি প্ৰধান দাবী জনজাতিকৰণৰ দাবী, সেই দাবী চৰকাৰখনে ৰাজনৈতিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে আজি আমি এই অন্বেষণৰ কাৰ্যসূচীৰ পৰাই চৰকাৰখনক সকীয়াই দিছোঁ। পৰৱৰ্তী আমাৰ এই অন্বেষণৰ কাৰ্যসূচীৰ পিছতো যদি চৰকাৰখনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে, তেতিয়াহ'লে সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই যোৱাবাৰ যেনেকৈ অসম বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ অসমখনক স্তব্ধ কৰি দিছিলে, এই আৰু কেইদিনমান পিছতে কিন্তু আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰি সমগ্ৰ অসমখনকে অচলা অৱস্থা কৰি দিবৰ কাৰণে আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই ইতিমধ্যে আমাৰ যি সাংগঠনিক কাম কাজ, আমি সেই সাংগঠনিক কাম কাজ আৰম্ভ কৰিছোঁ। বিশেষকৈ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে যেনেকুৱা ধৰণৰ আন আন জাতি জনজাতি জনগোষ্ঠীসমূহৰ কাম কৰিছে, আমাৰ কিন্তু এই নাথযোগী জনগোষ্ঠীটোৰ কোনো এটা কাম কৰা আমি পৰিলক্ষিত নহ'ল। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ যি আস্থা আৰু ভৰসা আছে, সেই আস্থা ভৰসা এতিয়াও আছে যে অতি শীঘ্ৰে এই যি 30 অক্টোবৰত উপনিৰ্বাচন অনুষ্ঠিত হ'ব, উপনিৰ্বাচনৰ আগে আগে নাথযোগীসকলৰ যি ৰাজনৈতিক সমস্যা, জনজাতিকৰণ আৰু উপগ্ৰহ স্বায়ত্তশাসিত পৰিষদ, এই দুইটা মূল বিষয়ক যাতে তেওঁলোকে অগ্ৰাহ্য দি আৰু যাতে সমাধানৰ কাৰণে এখন যাতে চৰকাৰী পক্ষৰ পৰা আলোচনাৰ বাবে আমাক আমন্ত্ৰণ জনায় আৰু আলোচনা কৰি আমাৰ যিসমূহ দাবী, সেই দাবীসমূহ অতি শীঘ্ৰে সমাধান কৰে, তাৰ কাৰণে আমি এই অন্বেষণ কাৰ্যসূচীৰ পৰাই অসম চৰকাৰক সকীয়াই দিছোঁ। নামনি অসমৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল দাসৰ ৰিপৰ্ট, অসমী ভিজন।